ব্যৱস্থা শ্বহীদ কমলাবাৰীৰ জন্মগাঁও স্বাধীনতাৰ 70 বছৰৰ পিছতো উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিল অৱহেলিত হৈয়ে আছে শ্বহীদগৰাকীৰ পৰিয়ালো শ্বহীদ কমলাবাৰীৰ পৰিয়াল অৱহেলিত উন্নয়নৰ পৰা বঞ্চিত কমলাবাৰীৰ জন্মগাঁও এয়া স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলাবাৰীৰ জন্মঠাই কমাৰগাঁৱৰ কুলুং টেমেৰা গাঁও স্বাধীনতাৰ 7টা দশকৰ পিছতো উন্নয়ন নহল শ্বহীদগৰাকীৰ জন্মঠাই চৰকাৰে আজিলৈকে কমলাবাৰীৰ পৰিয়ালক দিয়া নাই বিশেষ সুবিধা আনকি এটা চৰকাৰী ঘৰ পাবলৈ হাবাথুৰি খাবলগীয়া হৈছে শ্বহীদগৰাকীৰ পৰিয়ালে কমলাবাৰীৰ ক্ষেত্ৰত থকা সমাধি ক্ষেত্ৰৰ স্মৃতি জুগুমীয়া কৰাৰ ব্যৱস্থাও নহল কাকাম মিচিং কাংকিন আজাদ নামৰ এটা হোৱাটছআপ গ্ৰুপে ৰাইজৰ পৰা দান বৰঙণি তুলি নিৰ্মাণ কৰিছে কমলাবাৰীৰ সমাধি ক্ষেত্ৰ শ্বহীদগৰাকীৰ নামত থকা পথটো বিধ্বস্ত অৱস্থাত আছে চৰকাৰৰ ভূমিকাত ক্ষোভত ফাটি পৰিছে কমলাবাৰীৰ সৰু বোৱাৰীকো নাতিপুৱাই যেতিয়া আমি ইয়ালৈ আহিলো তেতিয়াৰ পৰা দেখিছো বহুত অৱস্থা মানে নাইকিয়া একদম অৱস্থা কেয়া পায় মানে একোৱেই নাই আৰু কমলাবাৰী পৰিয়ালৰ কোনো চৰকাৰৰ ফালৰ পৰা চাকৰি এটা দিয়া নাই আমাৰ পৰিয়াল বহুত গড় আছে কিন্তু প্ৰত্যেক পৰিয়ালে মানে বহুত হেৰিত কাইছে আৰু নাই কোৱা আমাক একো দিয়া নাই এনেই নাম দালে কমলাবাৰী কৰি আছে আমাৰ কমলাবাৰী এই ঘৰটোত কি আছে চৰকাৰে জানিছে যায় একো নাই শ্বহীদ কমলাবাৰীৰ স্মৃতি ৰক্ষা কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৭৫ বছৰ অতিক্ৰম কৰিলে বীৰ শ্বহীদ কমলাবাৰীয়ে তথাপিও তেওঁৰ গাঁৱৰ অৱস্থা কেনেকৈ হৈছে আমি নকওঁ আপোনালোকে নিজে আহি দেখা পাইছে ক'বলৈ হ'লে সকলোৱে জ্ঞাত শ্বহীদ কমলাবাৰী কেৱল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰে এগৰাকী অন্যতম মুক্তিযোদ্ধা আমি কি ধৰণে সন্মান কৰিব পাৰিছো নে তেওঁৰ কাৰণে আমি যিহেতু আমি গৌৰৱ কৰি আছো এই দেশখনত তেওঁৰ মৰিয়ালিটো আমি কিমান ধুনীয়াকৈ ৰাখিছো কমাৰগাঁৱৰ পৰা ঋতু দুৱৰা আসাম টক এটা শিহৰণকাৰী